হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোবোৰ ভালে আছে। আৰু আজি গৈ আছোঁ মই নলবাৰীত ৰাস চাবলৈ। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। চ' গাইজ, আমি এতিয়া নলবাৰীলৈ যাব ওলাইছোঁ। আৰু এতিয়া আমি নলবাৰী ৰাসলৈ যাই আছোঁ। আৰু এইখনে হৈছে মই পঢ়া স্কুলখন। আৰু এয়া হৈছে দিঘিপাৰ ৰাস। গাড়ীৰ ভিতৰতে চাই যাই আছোঁ আৰু। আৰু এইখিনিয়ে হৈছে চিপাঝাৰৰ এক্সিডেণ্ট এৰিয়া, য'ত নেকি বেছিভাগ এক্সিডেণ্ট হৈয়ে থাকে। আৰু এতিয়া আমি নলবাৰী আহি পালোঁ। আচলতে মই বৰ্তা বৰমা আৰু দাদাৰ লগতে ৰাস চাব আহিছোঁ। নহ'লে আকৌ কিছুমানে ক'ব ন, কাৰ লগতে ৰাস চাব গৈছে, একো কোৱাই নাই। আৰু এয়া চাওক দিনতে কিমান মানুহ। সেলফিকে উঠিম মই। কি হৈ আছে ইয়াতে? খোলা নাই এটা খোলা একেবাৰে অসংখ্য হৈছে চাকচোন শুনা আমরা 50 টাকা আমার ইতিমধ্যে প্রথম তো ধরে এ চলি হরে বিনে ভাই ওটা হাত 100 রাতি ভালো লো রাতি সব বড়িয়া লাগছে যদি কি বল আছে এতিয়া আমি ট্ৰেইন চাব ৰখি আছোঁ। এতিয়া আমি নলবাৰীৰ হৰি মন্দিৰটো এবাৰ চাই আহিম। ইয়াতে মানুহৰ ভিৰ ইমানেই হৈছে যে মই ভিডিঅ' কৰি থাকোঁতে মোবাইল পৰি গৈছে তলত। ইমান দেখছি ধুনীয়াকৈ এইবিলাকৰ নেকি ঠিক আছে সোনকালে বাৰু আছে আইডি খুঁজাও গেটত পাম না আগত গুছে জায়গা কেটা গাড়ি লৈ মানুহে একেটা বাকি তুমি ভিডিঅ' বাদ দিম মোবাইল বাদ দিম মনকেতে উদ্দেশ্যত আহিব আমনিকে লগ কৰিবৰ কাৰণে
নালাগে নেকি নালাগে আৰু কিবা এটা খাই কিনে সোনকালে ঘৰত যাওঁ। আৰু গাইজ ভিডিঅ'টো ইমানখিনিয়ে আছিল। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব।